প্ৰথমতে আমি বান্দৰ ৰূপত জীৱন ধাৰণ কৰিছিলোঁ। সেই বান্দৰে গৈ গৈ নৰৰূপ ধাৰণ কৰিলে। নৰৰ ৰূপৰ পৰা ভগৱানে নৰোত্তম কৰিছে, যেনেকৈ মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হৈছে। আৰু নৰোত্তমৰ পৰা পৃথিৱীত নাৰায়ণ কৰাৰ উদ্দেশ্যে ভগৱান যুগে যুগে পৃথিৱীত অৱতাৰ হয়। যে নৰোত্তমৰ পৰা নাৰায়ণ, কাৰণ ভগৱান বিষ্ণু পৰম ব্ৰহ্ম বিষ্ণু যেনেকৈ নাৰায়ণ, আমি জীৱাত্মাৰূপী মানুহবিলাককো নাৰায়ণ কৰিবৰ কাৰণে ভগৱানে সদায় অহৰহ যত্ন কৰি আছে, কিন্তু নাৰায়ণ কৰিব পৰা নাই। এতিয়ালৈকে নৰ হৈ আছে। নৰৰ পৰা আজি কিছু বছৰ ধৰি নৰোত্তমৰো আৱিৰ্ভাৱ হোৱা নাই। গতিকে বৰ্তমান আমি নৰ হৈ আছোঁ, কিন্তু এতিয়া আমি চেষ্টা কৰিব লাগিব নৰোত্তম, যে নৰৰ উত্তম